এখন চহৰত কেইজনমান বন্ধু আছিল। তেওঁলোক বহুত ভাল বন্ধু আছিল আৰু একেখন কলেজতে পঢ়িছিল। তেওঁলোকৰ এক্সাম শেষ হৈছিল। তেওঁলোক ক'ৰবালৈ ফুৰিব যোৱাৰ প্লেন বনাইছিল। এদিন কলেজৰ ছুটীৰ পাছত সকলোৱে মিলি ক'ৰবালৈ যোৱাৰ কথা পাতি আছিলে। আমাৰ এক্সাম এতিয়া শেষ হ'ল। আমিতো এতিয়া ক'ৰবালৈ ফুৰিব যাবই পাৰোঁ, নহয় জানো? মোৰ কিন্তু আইতাহঁতৰ ঘৰলৈহে যাব মন আছিলে। আৰু সিহঁতে দুদিন পিছতে ৰাওনা হ'ল আৰু সকলোৱে ৰাতি নামগাঁও গৈ পালে। সীমাৰ আইতাকে খোৱা বস্তু বনাই তেওঁলোকলৈ অপেক্ষা কৰি আছিল। যেতিয়া সীমাৰ আইতাকৰ ঘৰ গৈ পালে আৰু ইমান ধুনীয়া ঘৰ দেখি সিহঁত আচৰিত হৈ পৰিল। আৰে বাহ, এতিয়া ইমান তোমালোকে ধুনীয়া ভিতৰলৈ ঘৰ। গ'লা আৰু ভাল লাগিব। সকলোবোৰ ভিতৰলৈ গ'ল আৰু আইতাই সিহঁতক দেখি বৰ সুখী হ'ল। আইতাই বহুত মৰম কৰিলে। আইতা, এয়া মোৰ বন্ধু, এয়া জুমি আৰু চাহিল। যোৱা, তোমালোকে হাত মুখ ধুই লোৱা, মই তোমালোকৰ কাৰণে খোৱা বোৱা যোগাৰ কৰোঁ। সিহঁত কেইটাই বৰ ভাগৰত আছিল। বিচনাত পৰিয়ে টোপনি আহিল। পিছৰ দিনা সিহঁতে খুব সাজি ফুৰিবলৈ ওলাল। তোমালোক সকলোৱে সাজি কাচি কলৈ যোৱা? আইতা, এওঁলোকক অলপ গাঁৱৰ ফালৰ পৰা ফুৰাই লৈ আহোঁ। ঠিক আছে, যোৱা। এওঁলোকক আমাৰ গাঁওখন ভালদৰে দেখাই লৈ আনিবা, কিন্তু নদীখনৰ ফালে নাযাবা। কিন্তু কিয়? এনেই আৰু। ঠিক আছে আইতা, আমি তালৈ নাযাওঁ। সীমা তেওঁলোকক লৈ গাঁৱলৈ ফুৰিবলৈ গ'ল আৰু গাঁৱৰ মানুহৰ লগত চিনাকি কৰি দিলে। আমৰ বাগিচাখনো দেখাই দিলে। পিছত খেতি পথাৰলৈ লৈ গ'ল। খেতি পথাৰখন ঘূৰি পাকি চালে। ঘৰলৈ উভতি আহোঁতে জুমিৰ চকুত নদীখন পৰে আৰু নদীখনৰ ধুনীয়া পানী দেখি ক'লে, ইমান ধুনীয়া লাগিছে, নদীখনলৈ ব'লাচোন যাওঁ। নাই নাযাওঁ, আইতাই যাবলৈ মনা কৰিছে। অহ সীমা, আইতাই এই কাৰণে মানা কৰিছে যে আমি নদীৰ পাৰত যাই খেল ধেমালি নকৰোঁ জানো? নাই নাযাওঁ, আইতাই যাবলৈ মনা কৰিছে। এনেই বৰ গৰম লাগিছে ঘূৰি ফুৰি। সীমাই মনা কৰিব চেষ্টা কৰিলে, কিন্তু সীমাৰ কথা কোনো নুশুনিলে। জুমি নদীখনত নামিল আৰু নদীখনৰ মাজলৈ গৈ ক'লে যে বাহ, ইমান ধুনীয়া। এনেতে এজনী চুৰেল তেওঁ পিছফালে ওলাল। জুমিৰ পিছফালে ঘূৰি চাই আৰু দেখি এজনী চুৰেল আৰু তাই হাত ভৰি কঁপিবলৈ ধৰিলে আৰু তাই তাৰ পৰা পলাব চেষ্টা কৰিলে। সীমা, মোক বচোৱা, মই লৰচৰে হ'ব পৰা নাই, মোক বচোৱা, নহ'লে এই চুৰেলজনীয়ে মোক মাৰি পেলাব। চাহিল জিমিক বচাবলৈ পানীত জঁপিয়াই দিলে আৰু তেতিয়ালৈকে চুৰেলজনীয়ে জিমিক লৈ গুচি গ'ল। চাহিল নদীখনত বহুত বিচাৰিলে, কিন্তু জুমিক ক'তো নাপালে। তাৰপিছত সি পানীৰ পৰা ওপৰলৈ আহিল। সিহঁত সকলোবোৰ বহুত চিন্তাত পৰিল। আইতাই চাগৈ এই কাৰণে আমাক নদীখনৰ ফালে আহিব মনা কৰিছিল। আমি আইতাৰ কথা শুনিলে আজি এই গতি আমাৰ নহ'লহেঁতেন। আৰে মইনাহঁত, তোমালোকৰ এই অৱস্থা কেনেকৈ হ'ল? আৰু চাহিল, তোমাৰ কাপোৰ কেনেকৈ তিতিল? আৰু জিমি ক'ত? আইতা, জিমি, আচলতে আইতা, জিমি নদীখনত নামিছিল আৰু এজনী চুৰেল আহি লৈ গুচি গ'ল। হে ভগৱান, তোমালোকে এইবোৰ কি কৰি আহিলা? মই তোমালোকক নদীখনৰ ওচৰলৈ যাব মনা কৰিছিলোঁ। তোমালোক কিয় গ'লা? মই এতিয়া কি কৰিম? তোমালোকে জানানে সেই চুৰেলজনী কিমান ভয়ানক? তোমালোক কি কৰি আহিলা? আৰু সীমাৰ আইতাকে অলপো দেৰি নকৰাকৈ গাঁৱৰ এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল আৰু তান্ত্ৰিকে এখন যাদুৰ চুৰি দিলে। আৰু সিহঁতে অলপো দেৰি নকৰাকৈ নদীৰ পাৰলৈ গুচি গ'ল আৰু চুৰিখন পকেটত ভৰাই লৈ নদীৰ মাজলৈ গ'ল আৰু নদীৰ মাজত যোৱাৰ পিছতে বেলেগ এখন পৃথিৱী পালে। চাওচোন কোন আহিছে, নিজেই মৰিব। আৰু চাহিলে চুৰেলজনীক মূৰ্খ বনাই আছিলে আৰু দেখিলে চুৰেলজনী এডাল গছৰ পাত খাই আছে। আৰু চাহিলে দেখিলে চুৰেলজনী লাহে লাহে শক্তি বাঢ়িব ল'লে আৰু বুজিলে যে এইডাল গছতে তাইৰ জীৱটো আছিলে। পলম নকৰাকৈ গছডাল কাটিব ল'লে আৰু লাহে লাহে চুৰেলজনীও মৰি গ'ল।
নিজৰ বন্ধুক বচাবলৈ পাই চাহিল বহুত সুখী হ'ল আৰু লগতে চবেই হাঁহি মুখেৰে ক'লে আজিৰ পৰা বিপদ গুচি গ'ল।